নমস্কাৰ যদি আপুনি এৰোপ্লেনত যাত্ৰা কৰিছে বা নকৰিলেও সিনেমাত নিশ্চয় মন কৰিছে এৰোপ্লেনত যাত্ৰীসকলৰ সহায়ৰ বাবে বেছি সংখ্যক মহিলা ষ্টাফ থাকে যাত্ৰীসকলৰ প্ৰতিটো বিষয়ত ধ্যান ৰাখিবলৈ এয়াৰ হোষ্টেজ নিয়োজিত কৰা হয় এতিয়া প্ৰশ্ন হ'ল মহিলাসকলক এই ক্ষেত্ৰত কিয় অগ্ৰাধিকাৰ দিয়া হৈছে ইয়াৰ কেইবাটাও কাৰণ আছে প্ৰথমতে মনোবৈজ্ঞানিক কাৰণটো হ'ল বহুতো লোকে পুৰুষৰ কথাতকৈ মহিলাৰ কথা বেছি ধ্যানপূৰ্বকভাৱে শুনে আৰু লগতে তেওঁলোকৰ কথামতে কাম কৰে এৰোপ্লেনত যাত্ৰা কৰোঁতে বহুতো সেফটি গাইডলাইনছ আৰু কিছুমান জৰুৰী নীতি নিৰ্দেশনা পালন কৰিব লগা হয় সকলো যাত্ৰীয়ে যাতে এই নিয়মসমূহ মানি চলে তাৰ বাবে এৰোপ্লেনত এয়াৰ হোষ্টেজ ৰখা হয় আৰু তেওঁলোকে এই নীতি নিৰ্দেশনা পালন কৰিবলৈ যাত্ৰীসকলক আহ্বান কৰে দ্বিতীয়তে এৰোপ্লেনত মহিলাসকলক বেছি নিয়োগ এই কাৰণে কৰা হয় যে পুৰুষৰ তুলনাত মহিলাসকল মৃদুভাষী উদাৰ আৰু বিনম্ৰ তেওঁলোকৰ এই চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে যাত্ৰীসকলৰ মনত এৰোপ্লেন কোম্পানীৰ প্ৰতি এক সকাৰাত্মক ছবি প্ৰতিফলিত কৰে তৃতীয়তে এখন এৰোপ্লেনত যিমান ওজন কম হয় সিমান ইন্ধন বাচিব মহিলাসকলৰ ওজন পুৰুষতকৈ কম সেইবাবে এৰোপ্লেন কোম্পানীসমূহে মহিলাসকলক বেছিকৈ নিয়োগ কৰে বিশেষকৈ ক্ষীণ আৰু কম ওজনৰ মহিলাসকলক চতুৰ্থতে এক মান্যতা অনুসৰি পুৰুষতকৈ মহিলাসকল মেনেজমেণ্টৰ ক্ষেত্ৰত অধিক দক্ষতাৰে কাম কৰিব পাৰে মহিলাসকলে যিকোনো কথা ধ্যানপূৰ্বক শুনে আৰু তেনেকৈ কামো কৰে এইবিলাক কাৰণতে মহিলাসকলক এৰোপ্লেন কোম্পানীসমূহে বেছি অগ্ৰাধিকাৰ দিয়ে আৰু ষ্টাফত বেছি মহিলাসকলক নিয়োগ কৰে ভিডিঅ'টোত দিয়া এই তথ্যসমূহ আপোনাৰ কেনে লাগিল অনুগ্ৰহ কৰি কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু আপুনি যদি এই চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম